তুমি যাক ভাল পোৱা তেওঁক নহয়, যিজনে তোমাক ভাল পায় তেওঁক ভাল পোৱা চাবা, জীৱনত ভাল পোৱাৰ অভাৱ নহ'ব। সম্পৰ্ক এটা টিকিয়াই ৰাখিবলৈ দুজনৰ ভূমিকা লাগে আৰু বিচ্ছিন্ন হ'বলৈ এজনৰ অজুহাতেই যথেষ্ট। মুখৰ ভাষা বুজিবলৈ অলপ জ্ঞানেই যথেষ্ট, কিন্তু মনৰ ভাষা বুজিবলৈ আন এটা মন নিশ্চয় লাগে। আপুনি আগ্ৰহ প্ৰকাশ নকৰিলে, যি ব্যক্তিয়ে আপোনাৰ কথা চিন্তাও নকৰে সেইজন ব্যক্তিক আমনি কৰা বন্ধ কৰক। তেওঁক নিজৰ জীৱনত ভাল হ'বলৈ দিয়ক আৰু আপুনি অকলে থকাৰ অভ্যাস গঢ়ি তোলক। জীৱনৰ কিছুমান সিদ্ধান্ত হঠাতে ল'ব লগা হয়, নহ'লে গোটেই জীৱন চকুলো টুকিব লাগে। জীৱনত বেয়া সময় আহিবই, মানুহে মানুহক প্ৰতাৰণা কৰিব, ঘনিষ্ঠ মানুহক সলনি হ'ব, বন্ধু বান্ধৱী বেইমানি কৰিব। জীৱন চলাৰ পথত এইবোৰ ঘটিবই, সেয়ে এইবোৰ মানি ল'ব লাগিব, নহ'লে মনাই চলিব লাগিব। ধনী মানুহৰ ভালপোৱা প্ৰকাশ পায় দামী উপহাৰত আৰু দুখীয়াৰ মানুহৰ ভালপোৱা প্ৰকাশ পায় চকু পানীত। নিজৰ জীৱনৰ যুদ্ধ নিজেই কৰিব লাগিব। সকলোৱে জ্ঞান দিব, কিন্তু সংগ কোনেও নিদিব। সকলো প্ৰতিশোধ নিজে ল'ব নালাগে, কাৰণ ইয়াৰ দ্বাৰা তেওঁ আৰু আপোনাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। বৰঞ্চ কিছু প্ৰতিশোধ সময়ৰ ওপৰত এৰি দিয়ক আৰু সময়ে আপোনাৰ বাবে ডাঙৰ প্ৰতিশোধ ল'ব। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।